এটা একেবাৰে সাধাৰণ চিধা কথা, মানুহজন একেবাৰে চাফা মনৰ মানুহ আছিল। কোনো ধৰণৰ মেৰপেচ নাছিল। জীৱনৰ জটিলতা কোনোদিন বুজি পোৱা নাছিল। এটাই সঁচা কথা, আমি জানিব বিচাৰোঁ সেই দিনটোত কি হৈছিল আৰু কিয় আমি হেৰুৱাব লগা হ'ল জুবিনক। সেই শুদ্ধ আৰু সঁচা কথাটোহে আমি জানিব বিচাৰিছোঁ। তাত বহুত ডিষ্ট্ৰেকশ্যন আছিল। গোটেইকেইখন খেলি মেলি হৈ গৈছে যেন ভাৱ হৈছে। তথাপিও ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। তেওঁলোকে এটা শুদ্ধ পথত গোটেইখিনি কৰি আছে বুলি বিশ্বাস আছে। যিমান সোনকালে হয় সিমানেই ভাল। আমাৰ ভিতৰত একুৰা জুই জ্বলি আছে। সঁচা কথাটো জানিব পাৰিলে শান্তি পাম। হেৰুৱাটো হেৰুৱালোৱে ঘূৰি নাহে। এতিয়া মই সঁচাটো জানিব লাগে। মই একোৱেই নিবিচাৰোঁ। কোনো ধৰণৰ পলিটিক্স, কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন, এই বস্তুবোৰে মোক প্ৰভাৱিত নকৰে। মই মাত্ৰ সঁচা কথাটো জানিব বিচাৰোঁ। মানুহজনৰ লগত কি হৈছিল সেইটোহে জানিব বিচাৰোঁ। জুবিন গাৰ্গক লৈ এই মন্তব্য কৰে পত্নী গৰিমা শইকীয়া গাৰ্গে।